ওম নমঃ শিৱায়। আজি হৈছে সোমবাৰ আৰু আজি হৈছে মে' 16 তাৰিখ আৰু মই যোৱাকালি এটা ইমেইল পাইছোঁ আৰু তাত এগৰাকী মোক সাধিকাই কৈছে যেন ছাৰ আমাৰ জীৱনত যাতে পজিটিভ হয়, আমাৰ জীৱনটো যাতে ভাল হয় বা আমাৰ সকলোখিনি ভাল চলে, ধন টকা পইচা আহে, এডুকেশ্যন লেভেলটো ভাল হয়, মুঠতে জীৱনটো ভাল হয়, তেনেকুৱা কিবা এটা সাধাৰণ উপায় দিয়ক যাতে আমি কোনো মন্ত্ৰ মাতিব নালাগে, কোনো তন্ত্ৰ কৰিব নালাগে, কোনো যন্ত্ৰ কৰিব নালাগে, ক'ৰবাত যাব নালাগে, কোনো ধন টকা পইচা খেদিব নালাগে। তেনেকুৱা যদি কিবা উপায় আছে আপোনালোকে সহায় কৰক। আৰু যিগৰাকী ছোৱালী আছিল তাইৰ নাম আছিলে তানভি। অ'কে, আজিৰ ভিডিঅ'ত মই আপোনালোকক এনেকুৱা এটা উপায় দিম, যিটো উপায় যদিহে আপোনালোকে 41 দিনো কৰে, কৰিবতো লাগে একচুৱেলি গোটেই জীৱনটোৱে, যদিহে 41 দিনো কৰে আপোনালোকে দেখিব যেন আপোনাৰ লাইফত কেনেকুৱা চেঞ্জ আহিছে। হয়, মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু উপায়টো ইমানেই পাৱাৰফুল যেন এইটো উপায় আপুনি কৰাৰ পাছতে কোনো মন্ত্ৰ মাতিব নালাগে, একো বেলেগ কোনো ভিডিঅ' নাচালেও হৈ যায়। 100টা মন্ত্ৰ একফালে আৰু মোৰ এইটো উপায় এফালে। উপায়টো এইটোৱে যেন যেতিয়া আপুনি সপা উঠাৰ পাছতে আপোনালোকে নিজৰ যি দুখন হাত আছে, হাত দুখন ভালকৈ চাব আৰু তাত যিখিনি ৰেখা আছে, হাতৰ যিখিনি ৰেখা আছে সেই ৰেখাখিনি চাব। চাই কৰি লৈ পেলাই আপোনালোকে সেই হাত দুখনত 2বাৰ বা 3বাৰ চুমা খাব আৰু হাতখন গোটেই মূৰে গায়ে ফুৱাই দিব। তাৰপাছত আপোনালোকে যেতিয়া তলত ভৰি দিব শুৱাৰ উঠি, ভৰি দিয়া সময়ত আপোনালোকে সদায় সোঁ ভৰিখন তলত পেলাব, বাওঁ ভৰিখন কেতিয়াও তলত নাপাব, কাৰণ আপোনালোকে দিনটো যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে, দিনটো আৰম্ভ কৰিছে, সদায় সোঁ ভৰিখন পেলাব, বাওঁ ভৰি কেতিয়াও নেপেলাব। এইবিলাক কিছুমান সৰু সৰু কথা আছে, কিন্তু মানুহে ভাবে যেন এইবিলাক সাধাৰণ উপায়, কিন্তু বহুত এইটো ইম্পৰ্টেণ্ট হয়। হাতখন চাওঁতে এটা সৰু মন্ত্ৰ এফাঁকিও আছে। মন্ত্ৰ হৈছে কৰাগ্ৰে বস্তে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰমূলে তু গোবিন্দা, প্ৰভাতে কৰ দৰ্শনম। এইটো মাতিব নালাগে কাৰণ বহুতে সংস্কৃত বুজি নাপায়, কিন্তু যোনে মাতিব পাৰে তাহাঁতে বুজি পাই যাব। তো আপোনালোকে গুগলত যদি ছাৰ্চ কৰে ওলাই যাব। হয়, এইকণ উপায় কৰক আৰু তাৰপিছত দেখিব যে আপোনালোকৰ জীৱনটো কেনেকৈ সলনি হৈ গৈছে আৰু আপোনালোকে নিজে মোক ফোন কৰি ক'ব যেন দাদা মোৰ লাইফটো অট'মেটিক চেঞ্জ হৈ গৈছে। হয়, আপোনালোকে কৰি চাওক আৰু তাৰপাছত মোক নিজেই ফোন কৰি ক'ব। কিবা যদি কুৱেশ্যন আছে আপোনালোকে মোক সুধিব পাৰে 6002895351। মেইল আই ডি হৈছে admin@searchtop.com। কল কৰক আৰু লাভ উঠাওক। ধন্যবাদ।